लास्ट फिनिशिंग बढ़िया মিঠাইটো উঠাব দেই এই আমাৰ পিছি থাক ভালকৈ এনেকৈ পিচিব লাগে পিচিব লাগে গাহৰিৰ কাৰণে এইটো গাহৰি বনাই আছে দেই আমাৰ কোন সেইটো বনোৱা মানুহটোৰ নাম নক'লে আৰু খং উঠি যায় যে বনাই থাক আমাৰ গাহৰি এইফালে ব্ৰইলাৰ ধনিয়া পাত উঠাব লাগিব নহ'ব এইটো আদা ৰচুন শুকান জ্বলা আৰু কি দিবি হালধি নিমখ দে ৰচুন বেছি জ্বলিছে নেকি হৈ যাব দেখ এয়া মোৰ ফটোটো ওলাই আছে যে চাল বেয়া কথা গাহৰিটো ভাতৰ লগত খাবৰ কাৰণেহে বনাই আছোঁ মই মিচিং হয় কি হ'ব আৰু মিচিঙে আৰু মিচিং মানুহ হ'লে মাল খাব লাগে কথা মই নাই কলংকই হ'ল নেকি চবেই কয় বাৰু কলংকই মই মিচিঙৰ নামত মাল চাল নাখাওঁ নহয় মাল চাল খাব লাগে এইটো যে গাহৰি ভাত খাম আৰু উপায় নাই যে কিয় ভয় খাম আকৌ কিয় মই মাল খাম আকৌ সেইহে নাই গাহৰি ভাতৰ কাৰণে বনাইছোঁ মালৰ কাৰণে বনোৱা নাই নহয় চাওক এয়া আমাৰ ৰাহুল জুই পুৱাই আছে এই জুই জ্বলাব বহুত ধুনীয়া জানে দেই মানুহটো আৰু সি কিন্তু মাল নাখায় খালি গাহৰি খায় এই মিচিঙৰ নামত এটা কলংক হৈ আছে মানে হয় নাই এয়া অলপ বনাব লাগে ইয়াৰ চেহেৰা নেদেখাওঁ মানে চেহেৰা দেখালে বেয়া পায় ইয়াৰ চেহেৰা দেখুওৱা নাই নহয় চেহেৰা নোলাইতো অথনিটো ওলাবই মোৰো ওলাইছে ন এইবোৰ ওলাবই পানী ঢাল হা ক'ত থবি ইয়াতে মানুহ মাৰিব দেই ৰৈ মোবাইল আনা নাই ফোন মাৰি দিম একবাৰ মোবাইল আনা নাই মোৰ ৰুমতে আছে ভালকে টৰ্চ দি দিছোঁ না মই আৰামছে লাই শাক ৰাতি নালাগে ৰাতি লাই ভাত খালে বোলে গেছ হয় এইটো চিকেন বনাইছোঁ আৰু বিলাহী ক'ত আছে তোৰ বিচনাৰ তলত হা টাইম 6:16 গাহৰি আমি কেনেকৈ খাম হৈ গ'ল লাষ্ট ফিনিচিং বঢ়িয়া দে আৰু কি দিব লাগে